কালিতো আপোনালোকক কৈছিলোৱে কাইলৈ কৰবাত ফুৰিব যাম বুলি। সেই অহাকালিৰ দিনটো আজি আহি পৰিলে, গতিকে আমি যাব ওলাইছো, আধা আধি ওলালোৱে। এতিয়া আপোনালোকে মোৰ লগত আহক, আমি ক'ত যাওঁ কি কৰোঁ চাওঁ। গতিকে শেষলৈকে চাব আপোনালোকে ভিডিঅ'টো, আৰু মোৰ লগত আহক, কি কৰোঁ কি নকৰোঁ আপোনালোক গোটেইখিনি দেখাই দিম। ক'ত আহিছোঁ, কিয় আহিছোঁ, কেনেকৈ আহিছোঁ, কি কৰোঁ চবখিনি চাব পাৰিব আপোনালোকে। এতিয়া আহক। আপোনালোকেতো গম পাইছে চাগে অলপ অলপ, হয়নে নহয়, ক'ত আহিছোঁ কি আহিছোঁ। গতিকে বাকীখিনিতো চাওক, আহি থাকক মোৰ লগত। এইখিনি কোনো বজাৰ নহয়, মানে আহি থাকোঁতে ভাল লাগিলে। মেঘখন চাওকচোন কি ধুনীয়া মেঘ। গাড়ীত আহি থাকোঁতে দেখা পালোঁ কাৰণে এইখিনি ভিডিঅ' কৰিলোঁ। আৰু ভালে লাগিলে, ইয়াৰ ৰাস্তাবিলাকো ভাল লাগে, অকোৱা পকোৱা, আহি ভাল লাগে। আপোনালোকেতো আহিছে, আপোনালোকক ক'ব লগা একোৱেই নাই। তথাপিও আৰু মই আহিছোঁ কাৰণেহে মই কৈ আছোঁ এইখিনি আপোনালোকক, তাতে আপুনি বেয়া নাভাবিব আপোনালোকে। মোৰ ছোৱালীজনীকো লৈ আহিছিলোঁ, এইখিনি আমি বজাৰ কৰিব গৈ আছিলোঁ। এইখিনি এনেকৈ আহি ৰাস্তাটো কিন্তু খুব ভাল লাগে। আপোনালোকে কি কয় নাজানো, বোলে কোৱা জানা কথা কেইটাখন কৈ আছে, সেইটো আপোনালোকৰ কাৰণে হ'ব পাৰে, মোৰ কাৰণে আৰু নতুন এটা মানে ভাল লগা দিন আৰু মানে ভাল লাগিছে, সেইটো কাৰণে উঠাই লৈ এইখিনি আমি শ্বিলঙৰ পুলিচ বজাৰত আহিছিলোঁ, তাৰ আৰু অলপ দেখালোঁ, বজাৰ কৰিব আহিলোঁ। এইখিনি গৈ আছিলোঁ আৰু ওলায়ে, গৈ থকা সময়তে এইখিনি অলপ ভিডিঅ' কৰিলোঁ। মানে বাহিৰত গ'লে ড্ৰেছটো মোৰ অলপ বেলেগ হয়, নিজৰ জেগাত অলপ ড্ৰেছটো বেলেগ হয়। এইখিনি মোৰ আগৰে হয়, কিন্তু আগতে মই দেখুওৱা নাছিলোঁ, এতিয়া মই দেখাইছোঁ। এয়া চাওক শ্বিলং বজাৰৰ এইবিলাক পুলিচ বজাৰ বুলি কয়। আহিছে আপোনালোকে, ময়ো আহিছোঁ কাৰণেহে দেখাইছোঁ, বাৰে বাৰে এটা কথাই কৈছোঁ, বেয়া নাপাব। বজাৰ কৰি ভালে লাগিছে কিন্তু। এইখিনি গাড়ী পাৰ্কিঙত থৈ খোজকাঢ়ি গৈ আছিলোঁ, তাৰে মাইনাই ভিডিঅ' কৰিলে অলপ। বজাৰৰ ভিতৰত এতিয়া সোমালোঁ, ভালে লাগিছে। আজিকালি অসমৰ মানুহ খুব কমেই আহে বোলে বজাৰখনত, কিছুমান দোকানীয়ে কৈছে, আৰু সিহঁতেও দুখ কৰিছে, অসমৰ মানুহনো কিয় কম আহে, হুলস্থুল কাৰণে কম আহিছিলে। কিন্তু এতিয়া আপোনালোকে আহিব পাৰে, কোনো মানে অসুবিধা নাই, আহিব পাৰে আৰু বজাৰ চজাৰ কৰিব আহিব পাৰে, চাব আহিব পাৰে। মাজতে অলপ গণ্ডগোল হৈছিলে কাৰণে ভয় খাইছে মানুহখিনিয়ে, ভয় খাব লগা একো নাই, আহিব আপোনালোকে। বহুত দিনৰ এটা হেঁপাহ আছিলে, আহিম আহিম বুলি, ছোৱালীজনীকো লৈ আহিব বিচাৰিছিলোঁ পুলিচ বজাৰ চাম বুলিকে। ছোৱালীজনী এইটো চাইছে সেইটো চাইছে, খুব ভাল পাইছে, আৰু সেইটোও লয় সেইটোও লয়। যিখিনি পাৰিছোঁ সেইখিনি লৈছোঁ, আৰু লাষ্টত গৈ গৈ গেছৰ প্ৰব্লেম হ'ল কাৰণে ফাৰ্মাচীত সোমাই ল'লোঁ। মই কৈছোঁ যে গেছৰ প্ৰব্লেম হৈছে যেতিয়া ভাল বস্তু যিটো পায় সেইটোকে লৈ লো, আৰু এইটোকে খাবি, আৰু ফাৰ্মাচীৰ পৰা কি ভাল বস্তু পাবি, এইটোকে খা, ল'ব দিলেও লৈছে। আৰু তাই কৈছে যে ফাৰ্ষ্ট টাইম ফাৰ্মাচীৰ পৰা মানে হেৰি লৈছোঁ। এই বেপাৰীজন যে আছে, এই বেপাৰীজনে মানে বিচনা চাদৰ আনিছে দুখন, গতিকে এখনৰ লগত এখন ফ্ৰী দিয়ে, কিন্তু এখনৰ লগত এখন ফ্ৰী দিয়ে, কিন্তু সি 1000 টকা লয়, গতিকে তাতে সি গোটেইখিনি লৈ লয়। মই নলওঁ বুলি কোৱাৰ পিছতো সি মোৰ পিছা লাগি আছিলে। তাৰপিছত তাত ইয়াতো মানে আপোনাৰ কি আছে, V2 আছে মাৰ্কেটটো, তাত সোমালোঁ, তাতো কম দামতে অলপ বজাৰখিনি পালোঁ কাৰণে অলপ লৈ ল'লোঁ, লৈ এয়া আকৌ ৰুমলৈকে বোলে আহি আছোঁ। ৰুমত গৈ কিনে দেখাম বাৰু বজাৰখিনি, গোটেই খুলি নেদেখাওঁ, অলপমান দেখাম আৰু আপোনালোকে। এয়া চাওক মোৰ বজাৰ আজিলৈকে, বাই।